সকলোৰে জীৱনত ভাল পোৱা হয়, কোনোবা বিফল হয়, আন কোনোবা সফল হয়। কিন্তু আপুনি বিফল হ'ল বুলিয়ে যে আপুনি প্ৰিয়জনক দুখ দিব এনে নহয়। কিছুমান আপোনাৰ দুখৰ বাবেও আপুনি প্ৰিয়জনক হেৰুৱাব পাৰে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। আজি মই আপোনালোকৰ আগত এনেকুৱা কেইটামান কথা শ্বেয়াৰ কৰিম, যিকেইটা কথা যদি আপোনালোকে অনুসৰণ কৰিব পাৰে তেতিয়াহ'লে আপুনি আপোনাৰ প্ৰিয়জনক কেতিয়াও হেৰুৱাবলগীয়া নহয়। তেন্তে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই জানো যে আপুনি প্ৰিয়জনক বহুত বেছি ভাল পায় সেইটো কাৰণে ভাল পায় যে তাইক লৈ আপুনি বহুত সপোন দেখে আৰু তাইৰ প্ৰেমত আপুনি অন্ধ হৈ পৰে। কিন্তু সেই অন্ধ হৈ পৰাৰ লগে লগে প্ৰিয়জনে কৰা কিছুমান ভুল কামো আপুনি দেখিও নেদেখাও ভাও ধৰে। কিন্তু সেই কামটো ভুলতো নকৰিব যদি আপোনাক প্ৰিয়জনক বহুত বেছি লাগে। চাওক, যেতিয়া আপুনি প্ৰিয়জনক বহুত বেছি ভাল পাবলৈ আৰম্ভ কৰিব বা বহুত বেছি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই কিন্তু আপোনাক প্ৰিয়জনে অকৰা বনাই বেলেগ ল'ৰাৰ লগত বিয়া হৈ যাব পাৰে। গতিকে সেইখিনি চান্স আপুনি কেতিয়াও প্ৰিয়জনক নিদিব। আচলতে এনেকুৱা কিছুমান চান্স দিয়াৰ বাবেই আজি মই অকলশৰীয়া। মই এজনী ছোৱালী বহুত বেছি ভাল পাইছিলোঁ। মোৰ ঘৰৰ ওচৰত নহয় বাৰু, মোৰ ঘৰ গোলাঘাটত, তাইৰ ঘৰ আছিলে আপোনাৰ নগাঁৱত। তাই মোক প্ৰত্যেকটো কথাই শ্বেয়াৰ কৰিছিলে আৰু মই তাইক এটা কথাই কৈছিলোঁ যে মই তোমাক বহুত বেছি ভাল পাওঁ, মই তোমাক বহুত বেছি বিশ্বাস কৰোঁ। আৰু সেই বিশ্বাস কৰাৰ কথা গম পায়েই মোক তাই এদিন ব্ৰেকআপ দিছিলে। মই নজনাকৈ মোৰ লগত সম্পৰ্ক থাকোঁতেই তাই বেলেগ এটা ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। কিয় কৰিছিল? কাৰণ মই তাইক বহুত বেছি বিশ্বাস কৰিছিলোঁ। তাইলৈ মই কেতিয়াও ৰাতি ফোন কৰি চোৱা নাছিলোঁ। তাইক মই কেতিয়াও ক'ত গৈছে বা কাক লগ কৰিছে এইবোৰ কথা কেতিয়াও মই তাইক সোধা নাছিলোঁ। যাৰ বাবে মোৰ লগত সম্পৰ্কত থকাৰ পিছতো তাই বেলেগ এটা ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিছিলে আৰু মোক পিছত ব্ৰেকআপ দিছিলে। চ' আজি মোৰ ভুলৰ বাবে তাইক মই হেৰুৱালোঁ। আৰু আচলতে চাওক, যে যেতিয়া আপুনি এগৰাকী ছোৱালীক বা এজন ল'ৰাক ভাল পাব, আচলতে এনেকুৱা কথা নহয় যে সি ভাল পোৱা ছোৱালীজনীয়ে আপোনাক এনি টাইম ফোন মেছেজ কৰি থাকিব, যে তাই প্ৰত্যেকটো কথাই আপোনাক সুধিহে কাম কৰিব পাৰে, এনেকুৱাও নহয়। আচলতে সন্দেহটো অকণ লাগে, কিন্তু ইমানো সন্দেহ নকৰিব যাতে তাই আপোনাৰ সন্দেহত অতিষ্ঠ হৈ আপোনাক ব্ৰেকআপ দিবলৈ চেষ্টা চলায়, আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা চলায়। সন্দেহো কৰিব আৰু অকণ বিশ্বাসো কৰিব, কিন্তু একেবাৰেও ইমান বিশ্বাস কৰি আপোনাৰ প্ৰিয়জনক এৰি নিদিব বা ইমানো সন্দেহ নকৰিব যাতে তাই অতিষ্ঠ হৈ পৰে। অকল মই কোৱা কথাকেইটা যদি আপোনালোকে ভালকৈ অনুসৰণ কৰে তেতিয়াহ'লে আপুনি প্ৰিয়জনক কেতিয়াও হেৰুৱাবলগীয়া পৰিস্থিতি নহয় বা মোৰ দৰে কেতিয়াও অকলশৰীয়া হৈ পৰিবলগীয়া নহয়। এইকেইটা যদি আপোনালোকে কথা অনুসৰণ কৰে। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আপোনালোকৰ যদি কিছুমান লাভ ষ্টৰী আছেই, মই জানো মোৰো আছে বা আপোনালোকৰো আছে, এনেকুৱা কিছুমান লাভ ষ্টৰী আছে যিবোৰ নেকি কেতিয়াও আচলতে পাহৰিব নোৱাৰি। প্ৰায়ে মনত আহি আপোনাক টোকৰ মাৰি যায়। প্ৰায়ে সেইজন মানুহলৈ মনত পৰে যাক নেকি পাহৰিম বুলিও আচলতে পাহৰিব নোৱাৰি। যদি এনেকুৱা কিছুমান লাভ ষ্টৰী আমাৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছআপ নম্বৰটো তলত দি দিম, আপোনালোকে মোক শ্বেয়াৰ কৰিব পাৰে। আৰু আপোনালোকৰ কাৰণে আপোনালোকে যদি ভাবে যে আপোনালোকৰ নাম ঠিকনাসমূহ গোপনে ৰাখিব লাগে তেতিয়াহ'লে আপোনালোকৰ মতেই নাম ঠিকনাসমূহ গোপনে ৰখা হ'ব। শেষত এটা কথা ক'ম যে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবিলাক সদায় ভাল হৈ থাকক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। আৰু এনেকুৱা ধৰণৰ যদি কিছুমান প্ৰেমৰ আপোনালোকৰ ওচৰত সমস্যা হৈ আছে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰোঁ আপোনালোকৰ
সমস্যাৰ সমাধান কৰিবলৈ মই চাম। ধন্যবাদ।